গোৱালপাৰা জিলাৰ কৃষ্ণাইত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত যাহ যায় 40-50 লক্ষাধিক টকাৰ সা সামগ্ৰী। ঘৰৰ ভিতৰত থকা ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। অগ্নিকাণ্ডত দুটাকৈ গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। জানিব পৰা মতে কৃষ্ণাই আমপাৰী কলেজ ৰোডত থকা আকবৰ হুছেইন নামৰ লোকজনৰ গৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। আকবৰ হুছেইনৰ বাসগৃহত থকা বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ভাৰতীয় ক্ষুদ্ৰ ব্যৱসায়ীৰ ৰন্ধন গেছ চিলিণ্ডাৰত হঠাৎ জুই লাগে। তাৰ পাছতে আন ভাৰতীয় ক্ষুদ্ৰ ব্যৱসায়ীৰ সামগ্ৰী থকা কোঠালিত অগ্নিকাণ্ড বিয়পি পৰে। ফলত সৰ্বমুঠ 10টা কোঠালিত অগ্নিকাণ্ড সংঘটিত হয়। কোঠালিসমূহত মিনহাজুদ্দিন নামৰ ব্যৱসায়ীজনৰ পৰা প্ৰায় 20 লাখ টকাৰ কাপোৰ কানি থকাৰ বিপৰীতে আন ব্যৱসায় বিক্ৰীৰ বাবে মজুত কৰি ৰখা ষ্টেলৰ কাঁহী বাতি, বাচন বৰ্তন, প্লাষ্টিকৰ সামগ্ৰী, আলমিৰা, সোফা ছেট, পালেঙৰ উপৰিও ঘৰৰ ব্যৱহাৰিত বহু সা সামগ্ৰী জুই জাহ যায়। ঘটনাস্থলীত কৃষ্ণাই আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দুটা বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত প্ৰায় 40-50 লক্ষাধিক মূল্যৰ সা সামগ্ৰীৰ ক্ষতি সাধন হয়। মোর 20 লাখ টাকার মানে কাপড় গেছে, কাপড়ের ঘাটতি। মোর সিজন এখন ডিসেম্বর সিজনত মই মাল উঠাইছো। মাল উঠাই বৃষ্টিবাৰত মাল মানে যোৱা বৃষ্টিবাৰত মাল ঢুকাইছো আর কি। ঢুকাই এটা মাল মাত্র বিক্রি করছো 20 লাখ টাকার ভিতৰত। পিছত গোটেইগিলা মাল আছে। মই তো আজি মেঘালয় হাট কৰিব গেছো। তাতে হাট কৰা অৱস্থায় থাকাতে ফোন গেছে মোর গোডাউনত আগুন লাগছে আর কি। ইয়াতে কেনেকৈ বা আগুন লাগিল মই ক'ব নোৱাৰোঁ। পিছত মোৰ গোডাউনত মোৰ খালি কাপোৰে নাছিল, মোৰ কাপোৰে গাঁঠি আছিল আৰু চুকেছ আছিল, ফাৰ্নিচাৰ আছিল। মোৰ যিহেতু উচ্ছেদ হোৱা মানুহ আছিলোঁ, আমি ইয়াতে ৰুম ভাড়া লৈছিলোঁ, ইয়াতে চবগিলা বস্তু মই ৰাখিছিলোঁ আর কি। মোৰ আনুমানিক মোৰ 20 লাখ টাকাৰ মানে কাপোৰৰ গাঁঠি আছিল। কোনো মাঝে 5-6টা রুম আছিল, 6টা সবতে বস্তু আছিল। গোটেই নষ্ট হয়েছে। মই সেইটো ক'ব নোৱাৰিম, মইতো বাহিৰত আছিলো বা এতিয়াহে আহিলো। হ'ব পাৰে চিলিণ্ডাৰ বিস্ফোৰণ, মই ইমান মানে নাজানো আর কি কেনেকৈ হ'ল। সবজি বনাই থাকোঁতে বোলে মই আহি কেনে শুনা পাইছো সবজি বনাই থাকোঁতে বোলে গেছত বোলে জুই লাগি গেছে। মোৰ মাইকীটো কল আর কি। মতা মানুহ ঘৰত এজনো নাই, খালি সিয়ে মানে সবজি বনাই আছে। গেছৰ পাইপত জুই লাগি গেছে। তেতিয়া মানে বোলে জিকা কাপোৰ মানে জিকা হেৰি বন্ধ কৰিব লাগে, এইটো বা কি কৰিছে মই গম নাপালো। ঘৰত আহি কেনে চাং এনেকুৱা অৱস্থা। গোটাই একদম মানে ইয়াতে 10টা আছে। গোটাই লাগিছে, সবতে বস্তু আছে। এই আপনার কলকাতার পার্টি আছে, সেইটোর হল হরেক মাল 50 টাকা দামত। এইটোত আছিল কাপোর, বহুত আইটেম বস্তু আর কি, ঠান্ডার মাল আর কি। মেঘালয় বিজনেস করে সিহঁতে। মই ভাড়া দিছিলো। মোৰ তো ঘৰ বিলাক গোটাই গেছে। সেইটো ৰুমত শুকান মাছ আছিল, শুকান মাছ বিলাক নষ্ট হৈছে। গ্যাস সিলিন্ডার মানে দুটাহে ব্ৰাছ হৈছে। এটাতো সবজি বনাই থাকোঁতে ব্ৰাছ হৈছে। আগুনটো যেতিয়া লাগিছে বিহাৰীটো পালাইছে। মই বজাৰৰ পৰা আহি কেনে মোক ক'লে আর কি, কয় বিহাৰী পলাইছে। আর এইটো ৰুমৰ পৰা সেইটো ৰুমত লাগাতে সেইটো ৰুমতো গ্যাস ফাটি গেল। আৰু আপনার এই এটা সার্ভিস করা বাইদেউ আছে হাৰিমুৰা হস্পিটেলত, বাইদেউ কাম কৰে। সেইটো তাৰ একদম কমপ্লিট চাপা, সি নাই ঘৰত। তালা মাৰি থৈ কিনে বকচ 6 গাঁও ঘৰ তাতে গেছে।